ভাবিছিলোঁ চিটিৰ মাজত বনাম, কিন্তু অকণমান জোচটো যিহেতু বঢ়াই আছোঁ তো সেইটো কাৰণে ভাবিছোঁ আজি চিটিৰ মাজত অকণমান ব্লগ কৰিবলৈ চেষ্টা কৰিম। লাষ্ট ব্লগটো যি নহওক এনেকৈ অলপ ফাল্টুকৈ কৰি দিলোঁ আৰু এটা সৰুকৈ ৰাইড প্লেনিং কৰি আছোঁ। তো এতিয়া ব্লগটো কৰাৰ কাৰণে বজাৰ কৰাৰ কাৰণে আহিছোঁ মানে ইয়াতে। তো মিছা চাল মাৰি নিজে নিদিওঁ ফাঁকি। তো মেট্ৰিকত ফাৰ্ষ্ট টাইম পাছ কৰি আহি গুৱাহাটীত লেভেল দিয়া যায়, এইখনতে দিয়া যায়, মানে মই দিছিলোঁ বেলেগ লেভেল নহয়, নৰ্মেল লেভেল। তো এই হৈছে চানমাৰী ব্ৰিজ, অকণমান চাব পাৰে আপোনালোকে যদি চাব বিচাৰে। তো এতিয়া বলক আগলৈ। লাজ যদি খাইছোঁ আৰু অলপ লাজ খাই দিওঁ আৰু কি কথা। দাদা কেছে ঠিক ঠাক? এই বঢ়িয়া পূৰা চেল কৰি দিওঁ। ভিৰ ভাৰত ব্লগ কৰিব পাৰিম যদি অকণমান বেছিকৈ আৰু চেষ্টা কৰোঁ। এটা কথা কওক মোক আপোনালোকে, এইবাৰ কাৰ এনেকুৱা লাগিছে যে কি পূজা আছে, পূজা আহি আছে কিন্তু জোচ নাই আমাৰ মানে পূজাৰ কাৰণে। কাৰণ গমেই পাইছে কিহৰ কাৰণে, চব কৰোণা, মাস্ক পিন্ধি আৰু কি পূজা কি চাল দিবহে। তো যে নহওক অকণ পূজাৰ সৰু সুৰা বজাৰ কৰিলোঁ। দাদা কিবা ক'ব ন পূজাৰ বিষয়ে? বঢ়িয়া ন? এই মই ব্লগ বনাইছোঁ ৰ'ব, ইউটিউব চাইনে? সঞ্জীৱ শৰ্মা দাদাক ক'লোঁ এতিয়া অকণমান দেখাবলৈ চেষ্টা। কেনেকুৱা এছে ব্লগ বনাই ৰে? এইটো হৈছে কেমেৰা, আমি এনেই ব্লগ বনাই আছোঁ আৰু মানে এই ইউটিউবত দিওঁ ন। ইউটিউব চাইনে আছে? আপোনাৰ নামটো? দীপদাক লগ পালোঁ। দীপদাক লগ পাই মানে কি অকণমান ছাবস্ক্ৰাইব কৰি দিলোঁ চেনেলটো, কেনেকুৱা হয় দাদা চাব হা। এনেই সৰুলৈকে বনাই আছোঁ। তো দাদা পূজাটো বাকী চব ঠিক ঠাক যাই আছে, বঢ়িয়া এনজয় কৰক, লগ পাম চাব। তো দীপদাক দেখালোঁ, ছাবস্ক্ৰাইব কৰি দিলোঁ। ৰ'ব ক'ত খুন্দা মাৰ হ'ব লাগিব। এই নৰা একটু ব্লগ বনাব নৰা জলদি না। চবচে ডাঙৰ চেলেঞ্জ ট্ৰেফিক জাম পাৰ হোৱা। মানে মই নিজে গম পোৱা নাই ব্লগত আজি কি বকি আছোঁ, কি বকা নাই। জাষ্ট এটাই কথা, ব্লগ বনাব লাগে, জচিলা ব্লগ বনাব লাগে, সেইটোৱে কথা। মই আগতে ৰাস্তা পাৰ হৈ লওঁ, নহ'লে উঠাই দিব ওপৰেদি। অ'কে অল ৰাইট গাইজ, গুড মৰ্ণিং, গুড নাইট, গুড ইভিনিং, যেতিয়াই চাই আছে ভিডিঅ'টো চাওক। যোৱাকালি ভিডিঅ'টো চালে ৰাতি মহানগৰীত বনাইছিলোঁ, আৰু আজি যিহেতু যোৱাকালি অলপমান কৈছিলোঁ আপোনালোকক যে মই এটা সৰুকৈ ৰাইড কৰিম। মানে মই যোৱাকালি ৰাতি মই ঘৰত আহিলোঁ আৰু ঘৰৰ পৰা এতিয়া যাই আছোঁ মানে পঞ্চৰত্নলৈ, আৰু তাৰ পৰা যদি অকণমান সময় হয় মানে বৰপেটা ফালে সোমাব পাৰোঁ তাত। আৰু এনেকুৱা লাগিব পাৰে পুৰা প্ৰফেচনেল ৰাইডাৰ, বাট মই প্ৰফেচনেল ৰাইডাৰ নহয়, এইটো মোৰ ফাৰ্ষ্ট হয়। আৰু মই চাওক আৰু যিহেতু মই গুগল মেপ ইউজ কৰা নাই, মই মানে এই ৰাস্তাটোতে এনেই আহি আছোঁ, কাৰণ অকণমান চিনাকি হয়। আগতে মই সৰুতে এইটো ৰাস্তাতে আহিছিলোঁ। নৰ্থ শ'লমাৰা 70 কিলোমিটাৰ, শ'লমাৰী হৈছে 35 কিলোমিটাৰ। বক্সিহাট কি মই একো গম নাপাওঁ। এইটো চাগে আমাৰ বক্সিহাট হৈছে অসমৰ মানে লাষ্ট। ইমান দূৰ নাযাওঁ বাৰু, 200 কিলোমিটাৰ গ'লে অৱস্থা নোহোৱা হ'ব চাগে। চাউথ শ'লমাৰা বা শ'লমাৰী হৈ আমি ছাইডটো কাটি পঞ্চৰত্ন ওলাম। আৰু তাৰপিছত মই য'ত ৰখিছোঁ এইটো হৈছে আমজেং জঙা নে আমজেং কণা কিবা এটা কয়। তো এতিয়া ইয়াতে বেছি টাইম নকৰোঁ, এইটো কাৰণে নকৰোঁ। আৰু চাওক জালুকবাৰী 95 কিলোমিটাৰ, আৰু মোৰ ঘৰ হৈছে বকু 42। আৰু মানে মই 42 কিলোমিটাৰ অলমষ্ট কমপ্লিট কৰিলোঁ। তো মানকাছাৰ আৰু লক্ষীমপুৰ হয়তো চিধা যাব লাগিব, আৰু যদি আমি মানে য'ত আমাৰ ডেষ্টিনেশ্যন মানে আমি যাই আছোঁ পঞ্চৰত্ন, চাগে এনেকৈ যাব লাগিব। তো অলমষ্ট আহি পাইছোঁ। যে আজি ফাৰ্ষ্ট টাইম এটা সৰু ৰাইড কৰি আছোঁ, এনেকুৱা ফিল হৈছে মৰি গৈছোঁ আৰু বেয়া ভাগৰ লাগিছে অকণমান আহোঁতে। তো একো নাই, এতিয়া আমি এই কণাইদি কি কাটি কোনফালে কি পাওঁ নাজানো, কিন্তু যাই আছোঁ জাগাত মানে পঞ্চৰত্নত। এতিয়া বলক। তো গাইজ ফাইনেলি আহি পালোঁ। আজিৰ প্লেনিংটো যিটো ৰাইড আছিলে মানে পঞ্চৰত্ন ফাৰ্ষ্ট মানে প্লেন কৰিছিলোঁ, মানে সিফালৰ পৰা ওপৰেতো যামেই, তাৰ আগতে তলৰ ফালৰ পৰা দেখাবলৈ চেষ্টা এটা চলাম। তো চাওক গাইজ, ইফালে হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ সুঁতি, মানে ব্ৰহ্মপুত্ৰৰ পৰা পানীটো ওলাই আহি ইফালে হেৰি কৰিছে। তো মই আছোঁ এতিয়া
গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পঞ্চৰত্নত কি ক'ম চলিহাত বম চালিয়া লাগিছে বম চালিয়া ৰাস্তা কেনেকুৱা কমেণ্টত জনাওক আপোনালোকে মোৰ আগৰ ভিউটো আপুনি অকণমান এনজয় কৰক মানুহ চাই আছে বাদ দিয়কহে চাবই আৰু ব্লগাৰ ন ফকতীয়া ব্লগাৰ দাদাক অকণমান দেখাই যাওঁ কাৰণ দাদা মোৰ ব্লগত ৰাখিম মানে এই দাদাক চেনেলটো দিছোঁ নি বোলে দাদাই চাব না দাদাই চাব দাদাক ৰাখিছোঁ আজি নাযাওঁ দাদা 1 মিনিট গাড়ী খাব হ'লে জনাব ছাবস্ক্ৰাইব কৰি লাগিব যদি বেলটো বাজেদি দাদা চাব দে ভাল লাগি লগ পাই তো এতিয়া এই আৰু এনজয়মেণ্ট যেতিয়া ব্লগ কৰিব আপুনি তেনেকৈ মানুহ লগ পাব এইবিলাকে আৰু আমাৰ লাইফত কৰিবলগীয়া কাম দিনত মানে চব মানুহে সমান হয় আমাৰ সকলোৰে কাৰণে তো মই এইটোৱে কৈছোঁ লাইফত আগবাঢ়ি থাকক মানুহ ৰাস্তাত বহুত লগ পাই যাব আৰু সেই মানুহবিলাককে আপুনি নিজৰ মানুহ বুলি আপোন কৰি ল'ব লাগিব ডাইলগটো কেনেকুৱা হ'ল নাজানো এতিয়া ডাইলগ বাদ দিয়ক লেকচাৰ বাদ দিয়ক বলক মোৰ লগত একদম শৰাইঘাটৰ ওপৰত লাষ্টমানত যাব গোটেই পঞ্চৰত্নৰ ওপৰেদি যাই বঙাইগাঁও ওলাওঁ বলক তো এইখনে হৈছে নামনি অসমত থকা দ্বিতীয়খন ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং মানে হৈছে পঞ্চৰত্ন আৰু তো ৱেলকাম টু বঙাইগাঁও ৰিফাইনাৰী মানে আমি অলমষ্ট 140 কিলোমিটাৰ্ছ পাৰ কৰিলোঁ চ' বৰপেটাত যাম কিন্তু বৰপেটাত যিমানেই মানুহ সোধোঁ 40 কিলোমিটাৰ ইয়াতো আহি চাওঁ যে 39 কিলোমিটাৰ মই ভাবি পোৱা নাই বৰপেটা পাম নে নাপাম আজি যেনেকৈ নহওক নিজৰ ডেষ্টিনেশ্যনটো ওলাবই লাগিব যায় উঠি না কি কয় আজি এই আৰু এনজয় কৰক কাৰণ সৰু এটা ৰাইড আছিল বেছি ডাঙৰ ৰাইড নহয় কাৰণ আমি প্ৰফেচনেল নহয় কিন্তু দেখাত অলপ প্ৰফেচনেল লাগিছে কিন্তু নেক্সট যাই আছোঁ আমি সেনেকৈ গুৱাহাটী হৈ নিজৰ ঘৰ ওলাম মানে এটা ৰাউণ্ড মাৰিম আজি অ'কে এতিয়া লাঞ্চ টাইম বঙাইগাঁও পাৰ হৈ এতিয়া বৰপেটা সোমাম নাজানো জেগাটো কি গৰাইমাৰি হয় জেগাটো তো এই ধাবাখন পালোঁ ইয়াতে অলপ কিবা খাই লওঁ আৰু পেটটো পূৰাই দিওঁ তো মই ভাবি পোৱা নাই এতিয়া কোনফালে ওলাম আহিছিলোঁ সৰু সুৰা ৰাইড কৰিবৰ কাৰণে কিন্তু যাওঁতে ডাঙৰে হ'ল একদম আহি আছে পজিশ্যনটো দিয়া বেছি ইম্পৰ্টেণ্ট হয় মানে অকণমান ভিতৰৰ পৰা কিন্তু ইয়াতে খাই আছিলোঁ আপোনাক দেখাবৰ কাৰণে অলপমান এনেকৈ আহিলোঁ আৰু তো হৈ গ'ল আমাৰ খোৱা লোৱা একচুৱেলি এই হোটেলখন পালোঁ মানে ৰাস্তাইদি আহোঁতে কাৰণ এইবিলাক ৰাস্তা মোৰ কাৰণে নতুন হয় ডি কিটচেন বুলি আছে আপোনাৰ এইটো কি জেগাটো কি জানে আপুনি আচ্ছা এইটো বিজনী গড়েমাৰি হয় গোৱালপাৰাৰ পৰা আহে আপুনি ৰাইট চাইডে চাব পাৰে তাতে ডি কিটচেন বুলি গম পাই যাব আৰু বহুত ভাল হয় খানাটো ভাল লাগিছে মোৰ খাই তো জয়ন্ত দাৰ হোটেল হয় আহিব পাৰে এসাঁজ খাই যাওক বঢ়িয়াকৈ আহিব ইয়াতে মষ্ট ৱেলকাম আমি আৰু ডেভেলপ কৰাৰ চেষ্টা কৰিছোঁ ফুল হওক এম্বিয়েঞ্চ যিমান আছে ইয়াতে সেইটোৱেই তো খানা সদায় ভাল পালেতো ভাল হয়েই আৰু তো ভাল লাগিছে দাদা থেংক ইউ ছ' মাছ আহিছোঁ লগ পাম ঠিক আছে সঞ্জীৱ শৰ্মা আছে আপুনি চাব আপোনাক তো এতিয়া নিজে ধৰিব কাৰণে কোনফালে যাম গুৱাহাটী যাম নে ইফালে ঘূৰি যাম তো যে নহয় একদম চিধা গুচি যাম যাই উঠি নলবাৰী হয় গুৱাহাটী হয় নিজৰ ঘৰ ওলাম মানে দাদা আহিছোঁ বাই আহিব আপোনালোকে আহি খাই যাওক একদম মজেদাৰ খানা ডি কিটচেন একবাৰ বেছি জোচ হ'লে এই দিগদাৰ মানে অলপ মানে কঁকালখন বেয়া বিষাইছে মানে কথাটো এনেকুৱা প্ৰথমবাৰ ভাবিছিলোঁ অকণমান সৰুকৈ কৰিম কিন্তু কৰাতে বেছিয়ে হ'ল মানে 1 ৰাউণ্ড মাৰিলোঁ মোৰ ঘৰত যদি এতিয়া আজি ৰাতি যাই পাওঁ মানে এটা ৰাউণ্ড হ'ব মানে ব্ৰহ্মপুত্ৰৰ ওপৰত এটা ৰাউণ্ড মাৰিলোঁ মানে এনেকুৱা হ'ব ইয়াৰ পৰা মানে মানাস অভয়াৰণ্য সেইখন হৈছে ইয়াৰ পৰা 22 কিলোমিটাৰ লিখা আছে আৰু গুৱাহাটী 124 কিলোমিটাৰ পাৰিম 124 ফালি দিব পাৰিম মানে গাড়ী ফালা কথা কোৱা নাই জাষ্ট নৰ্মেলি এনেই আপোনালোকক কৈছোঁ আৰু জমনি কৰি তো এতিয়া বলক ৰাস্তাটো এনজয় কৰক মানে বৰপেটাটো অলৰেডি সোমালোৱেই আমি এতিয়া বৰপেটা পাৰ হৈ পাঠশালা নলবাৰী
একচুৱেলি মই কৰিলোঁ ভুল, যাব লাগিছিল সেইফালে, কথা পাতি আহোঁতে এইটো ৰাস্তা পাই গ'লোঁ, সেইটোৰ কাৰণে আকৌ ৰিটাৰ্ণ হৈ সেইটো ৰাস্তা লৈ আছোঁ। নতুন জেগা, এই এক্সপিৰিয়েঞ্চ মজেদাৰ মানে। তো এইটো হৈছে পাঠশালা টাউন। এতিয়া মই আহি পাইছোঁ বৰমা। মই এই জেগাটোতে চবচে বেছি আহা, কাৰণ মোৰ মাহীৰ ঘৰ ইয়াতে আছে। হয়তো আপোনালোকৰ ভালকৈ নোৱাৰিব পাৰোঁ। তো মই আহি পাইছোঁ এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ মানে বেলেগ এখন দলং, সেইখন হৈছে শৰাইঘাট। আপোনালোকে চাব পাৰে, মানে আজি এক ৰাউণ্ড মাৰিলোঁ, পঞ্চৰত্নৰ পৰা ডাইৰেক্ট শৰাইঘাট আহি পালোঁ। তো যিয়ে নহওক গাইজ, ব্লগটো মানে আজি ৰাইডটো ভাবা নাছিলোঁ ইমানখিনি কৰিম বুলি।